নমস্কাৰ সকলোকে স্বাগতম জনাই আৰম্ভ কৰিবলৈ লৈছে আজিৰ উন্নতি ভিডিঅ' মই আছোঁ বৰ্তমান আপোনালোকৰ স্বাগত মটৰ্ছ যি হাউলি বৰপেটাত অৱস্থিত স্বাগত মটৰ্ছত আছোঁ। আজি এইটো ভিডিঅ'ত মই 2019 চনৰ আপোনালোকৰ বলেৰোৰ ZLX অৰ্থাৎ টপ এণ্ড ভেৰিয়েণ্টৰ কথা আলোচনা কৰিবলৈ ওলাইছোঁ। গতিকে বলক অকণমান পৰম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। 4170 মিলিমিটাৰ সম্পূৰ্ণ ইয়াৰ লেন্থ, অৰ্থাৎ বৰ্তমান অকণমান লেন্থটো কম হৈ গ'ল, কিন্তু ইয়াৰ আপোনালোকৰ 4107 মিলিমিটাৰ সম্পূৰ্ণ লেন্থ আছিল। আগতে 1745 মিলিমিটাৰ সম্পূৰ্ণ উইথ আছিল, 1880 মিলিমিটাৰ সম্পূৰ্ণ হাইট, প্ৰায় আপোনালোকৰ 690 লিটাৰ বুট স্পেচ, 180 মিলিমিটাৰ সম্পূৰ্ণ আপোনালোকৰ গ্ৰাউণ্ড ক্লিয়াৰেঞ্চ দিয়া আছে, 2680 মিলিমিটাৰ সম্পূৰ্ণ আপোনালোকৰ হুইল বেছ দিয়া আছে। গতিকে এনেকুৱা ধৰণৰে কণ্ডিশ্যন সম্পূৰ্ণ আপোনালোকৰ ৰিফ্লেক্টৰ বেছ হেলোজেন হেডলেম্প আহে। ইয়াত আপোনালোকৰ টাৰ্ণ ইণ্ডিকেটৰ আৰু ইয়াত কোনো ধৰণৰ সেই নাহে, ষ্টেটিক বেণ্ডিং হেডলেম্প ইয়াত আপোনালোকৰ নাহে। ইপিনে যদি চাবলৈ যায় এইপিনে আছে আপোনালোকৰ মানে পাৰ্কিং লেম্প, ইয়াত যদি চাবলৈ যায় ইয়াত আছে আপোনালোকৰ সম্পূৰ্ণ মানে ফগ লেম্প আৰু ইয়াত আপোনালোকৰ বডি ক্লাইডিং লগোৱা আছে। ইয়াৰ আপোনালোকৰ যদি চাবলৈ যায় ইয়াত আছে আপোনালোকৰ ৱাছাৰ, ইয়াত আছে আপোনালোকৰ ৱাইপাৰ। গতিকে এনেকুৱা ধৰণৰ গোটেই চিষ্টেম ইয়াত যদি চাবলৈ যায় টাৰ্ণ ইণ্ডিকেটৰ দিয়া আছে, সম্পূৰ্ণ এণ্টিনা ইয়াত দিয়া আছে, মেনুৱেল আপোনালোকৰ IRVM ইয়াত দিয়া আছে। এনেকুৱা ধৰণৰ গোটেই চিষ্টেম ইয়াত যদি চাবলৈ যায় ইয়াৰ আপোনালোকৰ ফুটৰেষ্ট দিয়া আছে, ব্লেকত আপোনালোকৰ ডোৰ অপেনাৰ দিয়া আছে। ইয়াৰ আপোনালোকৰ এইটো কৰিব পাৰে। ওপৰত যদি চাবলৈ যায় ওপৰত আপোনালোকৰ মানে ধৰাৰ কাৰণে সেই দিয়া আছে, অৰ্থাৎ ৰুফ ৰেইল দিয়া আছে। আৰু ইয়াত যদি চাবলৈ যায় ইয়াত আছে আপোনালোকৰ সম্পূৰ্ণ গ্লাছ উইণ্ডো, বহুত ডাঙৰ গ্লাছ উইণ্ডো এৰিয়া দিয়া আছে। ইয়াত যদি চাবলৈ যায় ইয়াতো আপোনালোকৰ ধৰাৰ কাৰণে সেই দিয়া আছে। আৰু যদি চাবলৈ যায় প্ৰায় 90 ডিগ্ৰী অপেন বুলি ক'ব লাগিব, প্ৰায় 90 ডিগ্ৰী অপেন আপোনালোকৰ মানে সেই পোৱা যায় ডোৰ। ইয়াত যদি চাবলৈ যায় ইয়াৰ আপোনালোকৰ ফিউল টেংক কেপাচিটি প্ৰায় 50 লিটাৰ আপোনালোকৰ ফিউল টেংক কেপাচিটি দিয়া আছে। বলেৰোৰ আপোনালোকৰ ব্ৰেণ্ডিং, ৱাইণ্ডাৰ ব্ৰেণ্ডিং, ইয়াৰ আপোনালোকৰ টায়াৰ দিয়া আছে। এইপিনে যদি চাবলৈ যায় এইপিনে আপোনালোকৰ সম্পূৰ্ণ বহুত হেভি ডোৰ, হাইমন ষ্টপ লেম্প দিয়া আছে, ৱাছাৰৰ সেইটো দিয়া আছে। এইপিনে যদি চাবলৈ যায় এইপিনে আপোনালোকৰ মানে লক আনলক দিয়া আছে। ইয়াত যদি চাবলৈ যায় ইয়াৰ আপোনালোকৰ ইচ্ছা কৰিলে এইটো আপোনালোকৰ ফেলাই 7 চিটাৰ কৰি ল'ব পাৰে, নহ'লে আপোনালোকৰ বুট স্পেচ হিচাপে ইউজ হ'ব পাৰে। এইপিনে কোনো ধৰণৰ আপোনালোকৰ স্পইলাৰ নাহে, স্পইলাৰ আপোনাৰ আফটাৰ মাৰ্কেট লগোৱা আছে। ইয়াত আপোনালোকৰ হাইমন ষ্টপ লেম্প, ইয়াতো হাইমন ষ্টপ লেম্প জ্বলে। ইয়াত যদি চাবলৈ যায় ইয়াত আছে আপোনালোকৰ ৱাইপাৰ, ইয়াত আছে ৱাছাৰ, এনেকুৱা ধৰণৰ। ইয়াত যদি চাবলৈ যায় সম্পূৰ্ণ তেল লেম্প ইউনিট দিয়া আছে। বলেৰো আপোনালোকৰ পাৱাৰ প্লাছৰ ব্ৰেণ্ডিং, ZLXৰ আপোনালোকৰ ব্ৰেণ্ডিং দিয়া আছে। দুটা আপোনালোকৰ পাৰ্কিং সেন্সৰ পিছফালেহে, কোনো ধৰণৰ কেমেৰা ইয়াত নাহে। আৰু ইয়াত যদি চাবলৈ যায় মানে এই নাম্বাৰ প্লেটৰ ওপৰত ইয়াত আপোনালোকৰ লাইট দিয়া আহে। এতিয়া যদি ইয়াৰ কথা ক'বলৈ যাওঁ সম্পূৰ্ণ আপোনালোকৰ মানে ব্লেক, সম্পূৰ্ণ আপোনালোকৰ মানে ক্ৰীম 20 কালাৰৰ আহে। ইয়াত যদি চাবলৈ যায় ডোৰ অপেনাৰ, ইয়াৰ আপোনালোকৰ নৰ্মেল আপোনালোকৰ কিবা থ'ব পৰা চিষ্টেম দিয়া আছে, কোনো হাইট এডজাষ্টেবল চিট নাই, আপোনালোকৰ 2 ৱে আপোনালোকৰ এডজাষ্টেবল চিট দিয়া আছে। এতিয়া যদি ইয়াত চাবলৈ যাওঁ ইয়াৰ আপোনালোকৰ ইঞ্জিন ষ্টাৰ্ট ষ্টপ বটন আহে, আপোনালোকৰ চাওক ইয়াৰ ফিট এণ্ড ফিনিছৰ কোৱালিটি। আৰু ইয়াত যদি চাবলৈ যাওঁ ইয়াৰে আপোনালোকৰ সম্পূৰ্ণ হেডলেম্পৰ চিষ্টেমটো, ইয়াৰ আপোনালোকৰ ABS, তাৰপিছত ইয়াৰ আপোনালোকৰ এয়াৰ বেগ আৰু মানে ছিট বেল্টৰ ৱাৰ্ণিংখিনি দিয়া আছে। পুৰা আপোনালোকৰ গাড়ীখন ইয়াত লৰি যায় চাব পাৰে। ইয়াৰ আপোনালোকৰ সম্পূৰ্ণ চাওক, ইয়াৰ আপোনালোকৰ সম্পূৰ্ণ লৰি যায়। আৰু যদি চাই ষ্টাৰ্ট দিলোঁ গাড়ীখন সম্পূৰ্ণ লৰি যায়। আৰু ইয়াত যদি চাবলৈ যায় ইয়াৰ আপোনালোকৰ ACৰ গোটেই চিষ্টেমখিনি দিয়া আছে। গতিকে এনেকুৱা ধৰণৰ আপোনাৰ কোনফালে কি লাগে কোনফালে কি নালাগে, গোটেই AC আপোনালোকৰ সম্পূৰ্ণ কুলিং, একদম জবৰদস্ত কুলিং হৈ আছে এনেকুৱা ধৰণৰ সম্পূৰ্ণ। আৰু যদি ভাইব্ৰেশ্যন ক'ব যাব লাগে আপোনালোকৰ ভাইব্ৰেশ্যন বহুত আছে এই গাড়ীখনত। ইয়াত যদি চাবলৈ যায় সম্পূৰ্ণ আপোনালোকৰ মেনুৱেল, আপোনালোকৰ মানে হাইড্ৰলিক পাৱাৰ ষ্টিয়াৰিং দিয়া আছে। এইপিনে যদি চাবলৈ যায় এইপিনে আপোনালোকৰ সম্পূৰ্ণ ৰিয়াৰ ৱাইপাৰ ৱাইপাৰৰ কণ্ট্ৰল এইপিনে দিয়া আছে। আৰু এইপিনে দিয়া আছে আপোনালোকৰ সম্পূৰ্ণ হেডলেম্পৰ কণ্ট্ৰল আৰু টাৰ্ণ ইণ্ডিকেটৰৰ কণ্ট্ৰলখিনি দিয়া আছে। কোনো ধৰণৰ এডজাষ্টেবল আপোনালোকৰ ইয়াত দিয়া নাই। এইপিনে আপোনালোকৰ সম্পূৰ্ণ সেই কৰিব পাৰে। আৰু এইপিনে যদি চাবলৈ যায় সম্পূৰ্ণ আপোনালোকৰ মানে কেন হুডৰ আপোনালোকৰ ষ্টেৰিঅ' চিষ্টেম দিয়া আছে। ইয়াত আপোনালোকৰ যদি চাবলৈ যায় ইয়াৰ আপোনালোকৰ মানে এয়াৰ ফ্ল'ৰ গোটেই চিষ্টেমখিনি দিয়া আছে, ACৰ গোটেই চিষ্টেমখিনি দিয়া আছে। ইয়াত যদি চাবলৈ যায় ইয়াত আছে আপোনালোকৰ মানে এইটোৰ কণ্ট্ৰল কি বুলি কয় পাৱাৰ আউটলেট দিয়া আছে, 5 স্পীড মেনুৱেল ট্ৰান্সমিশ্যন। ইয়াত যদি চাবলৈ যায় ইয়াত আপোনালোকৰ সম্পূৰ্ণ পাৱাৰ উইণ্ডৰ চিষ্টেমখিনি ইয়াত দিয়া আছে, লক আনলকৰ গোটেই চিষ্টেমখিনি দিয়া আছে, হেণ্ড ব্ৰেক ইয়াত দিয়া আছে। এনেকুৱা ধৰণৰে গোটেই চিষ্টেম। আৰু ইয়াত যদি চাবলৈ যায় ইয়াৰ আপোনালোকৰ আছে সম্পূৰ্ণ মানে টিকটক হেজাৰ্ড লেম্পৰ বটন, RPM মিটাৰ দিয়া আছে। ইয়াত যদি চাবলৈ যায় ইয়াত সম্পূৰ্ণ ডিজিটেলি আপোনালোকৰ আহে।
আৰু এইপিনে আপোনালোকৰ টাইম চাইম গোটেই চিষ্টেম দিয়া আছে আৰু এইপিনে যদি চাবলৈ যায় এইপিনে আপোনালোকৰ মানে ডে নাইট ৰিয়াৰ ভিউ মিৰৰ দিয়া আছে এইপিনে যদি চাবলৈ যায় এইপিনে আপোনালোকৰ একো দিয়া নাই আৰু এইপিনে যদি চাবলৈ যায় এইপিনে আছে আপোনালোকৰ সম্পূৰ্ণ মানে ভেনিটি মিৰৰ ইয়াত যদি চাবলৈ যায় মাইকৰ কণ্ট্ৰলখিনি দিয়া আছে ইয়াত যদি চাবলৈ যায় ইয়াত আপোনালোকৰ মিৰৰৰ কণ্ট্ৰলখিনি দিয়া আছে 1 2 3 4টা আপোনালোকৰ এডজাষ্টেবল চিট দিয়া আছে এয়াৰ বেগৰ কথা যদি ক'বলৈ যাওঁ ফ্ৰণ্ট এয়াৰ বেগ আছে তাৰপিছত আপোনালোকৰ ABS উইথ EBD দিয়া আছে চেণ্টাৰ লক দিয়া আছে পাৱাৰ ডোৰ লক চাইল্ড সেফটি লক দিয়া আছে তাৰপিছত আপোনালোকৰ ৰিয়াৰ সিট বেল্ট দিয়া আছে সিট বেল্ট ৱাৰ্নিং দিয়া আছে সাইড ইম্পেক্ট বাম ফ্ৰণ্ট ইম্পেক্ট বাম এডজাষ্টেবল আপোনালোকৰ সিট অৱশ্যে নাই ইঞ্জিন মোবিলাইজাৰ চেণ্টাৰলি মেনুৱেল ফিউল ট্যাঙ্ক এন্টি থিপ ডিভাইস এইখিনি আপোনালোকৰ মানে সেই হিচাপত দিয়া আছে আৰু যদি চাবলৈ যাওঁ হুইনচিল সম্পূৰ্ণ এনেকুৱা ধৰণৰ আপোনালোকৰ আগপিনে আগবঢ়া আছে গতিকে এনেকুৱা ধৰণৰে সম্পূৰ্ণ গোটেই চিষ্টেমটো দিয়া আছে ইয়াত যদি চাবলৈ যায় ইয়াত আহে আপোনালোকৰ গ্লভ বক্স ইয়াত ধৰিব পৰাকৈ ইয়াত আপোনালোকৰ গ্ৰেব হেণ্ডেল দিয়া আছে এতিয়া চাব ইয়াৰ ভাইব্ৰেশ্যন চাব কিমান আপোনালোকৰ হেৰি হ'ব মই বন্ধ কৰি দিম এই চাওক গোটেই গাড়ীখনে তাৰমানে আপোনালোকৰ লৰি যায় আকৌ মই আপোনালোক দেখোন দিম চাব গোটেই গাড়ীখন আপোনালোকৰ লৰি যায় কি কাৰণে এইটো লৰি আছে মই গম পোৱা নাই কিন্তু গোটেই গাড়ীখনটো লৰিব নালাগিছিল চাওক অফ কৰোঁতে আপোনালোকৰ চাওক এই চাওক গতিকে এনেকুৱা ধৰণৰ এই গোটেই কাহিনীটো এতিয়া যদি ইয়াত আগৰ ওপৰৰ বনেট খুলিব লাগে বনেট খোলা চিষ্টেমটো দিয়া আছে আৰু ইয়াত এনেকুৱাকৈ সম্পূৰ্ণ মেনুৱেল গাড়ী ভাই বহুত তাম জাম দিয়া আছে ইয়াত যদি চাবলৈ যায় ইয়াত আপোনালোকৰ চাইল্ড সেফটি লক এনেকুৱাকৈ দিয়া আছে এইপিনে এনেকুৱা ধৰণৰ গোটেই চিষ্টেমটো পাই যাব সম্পূৰ্ণ আপোনালোকে পুৰা হাতীত বহাৰ নিচিনা আপোনালোকে গাড়ী পাব ইয়াত যদি চাবলৈ যায় আণ্ডাৰ থাই চাপৰ্টটো একদম ঠিকেই আছে গোটেইখিনি ভাল ইয়াত যদি চাবলৈ যায় ইয়াৰ আপোনালোকৰ মানে হেণ্ডৰেষ্টটো দিয়া আছে এনেকুৱা ধৰণৰ গোটেই আপোনালোকৰ চিট বেল্ট গোটেই চিষ্টেমখিনি হওক এনেকুৱা ধৰণৰে পাই যাব প্ৰায় 1.5 লিটাৰ আপোনালোকৰ টাৰ্বো চাৰ্জ ডিজেল ইঞ্জিন হ'ব চাগে তথাপিও চাই দি আছোঁ 1.5 লিটাৰ আপোনালোকৰ নেচাৰেলি 1.5 লিটাৰ মানে টাৰ্বো চাৰ্জ ডিজেল ইঞ্জিন প্ৰায় 61 bhp পাৱাৰ আৰু প্ৰায় 195 নিউটন মিটাৰ আপোনালোকৰ টৰ্কৰ সৈতে আহে গোটেই ইঞ্জিনটো আপোনালোকৰ এনেকুৱা ধৰণৰ গোটেই চিষ্টেমটো দিয়া আছে এই ABS EBD ইউনিট ইয়াত আপোনালোকৰ এনেকুৱা ধৰণৰ দিয়া আছে প্ৰায় আপোনালোকৰ প্ৰায় 7-7.5 মানৰ ভিতৰত আপোনালোকৰ ইয়াত পৰি যাব গাড়ীখন আহি যাব গতিকে এনেকুৱা ধৰণৰ চিষ্টেম আৰু যদি চাবলৈ যাওঁ আপোনালোকৰ সম্পূৰ্ণ ফ্লিপ কি দিয়া আছে লক আনলক গোটেই চিষ্টেমটো ইয়াত হয় গতিকে এইটো আছিল আজিৰ ভিডিঅ'টো চাই যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব ফোন নাম্বাৰ আহি আছে স্ক্ৰীনত আপোনালোকে যাওক আৰু কণ্টেক্ট কৰক আৰু আপোনালোকে গাড়ী আহি ইয়াত একবাৰ ভিজিট কৰি চাই লৈ যাব গতিকে এইটো আছিল আজিৰ ভিডিঅ'টো চোৱাৰ কাৰণে সকলোকে ধন্যবাদ থেংক ইউ ছ' মাছ লাভ ইউ অল